গীৰ্জাত থাকি আমি সেৱা কৰোঁ, উপাসনা কৰোঁ, প্ৰাৰ্থনা কৰোঁ আৰু সেইজন ঈশ্বৰ আমাৰ ত্ৰাণকৰ্তা আমাৰ প্ৰভু যীশুৰ আজি মৃত্যু দিন। আজিৰ দিনটোত আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন হয়, আপোনালোকৰ কাৰণে এটা সৌভাগ্যৰ দিন হয় যে আপোনালোকে আজি আমাৰ এই প্ৰাৰ্থনা ভৱনটিত আহি আজি যীশু খ্ৰীষ্টৰ মৃত্যুৰ দিনটোত আপোনালোকে মৰিবৰ কাৰণে এটা সময় পাইছে। আজি বহুত পৰিয়ালবিলাকে এনেকুৱা সময় নাপালে। আজি বিগত দিনবিলাকত তেওঁলোকে ভাবিছিলে যে আমিও এই বছৰটিত যিটো যীশু খ্ৰীষ্টৰ মৃত্যুৰ দিন আমি উল্লাস মালহেৰে আমি পালন কৰিম, আমি উৎসাহ আনন্দৰে প্ৰভুৰ সেৱা কৰিম, কিন্তু তেওঁলোকে নাপালে। হয়তো কিছুমানে মৃত্যু হৈ যোৱাত গুচি গ'ল, কিন্তু ঈশ্বৰে আমাক অৱশিষ্ট ৰাখিলে, জীয়াই ৰাখিলে, যাতে তেওঁৰ মৃত্যুত আমি মৰি আমি তেওঁৰ পৰা যাতে আশীৰ্বাদ পাম। আজিৰ দিনটো এটি বিশেষ দিন হয় আৰু এইটো আমি যদি সংস্কৃত ভাষাটো কম, আজি যদি সংস্কৃত ভাষাত কম তেতিয়াহ'লে ওম শ্ৰী চুলাদিত্যই নমঃ, মানে কি কাঠৰ পেৰেঙনিত যিজনে মৰিল, আমেন, কাঠৰ পেৰেঙনিত যিজনে মৰিলে তাক তোমালোকে আৰাধনা কৰিবা। আৰু ইয়াত কোনো খ্ৰীষ্টিয়ান ধৰ্মৰ কথা নাহে, ইয়াত কোনো খ্ৰীষ্টিয়ান মিছনৰ কথা নাহে, কোনো এটা পৰিয়ালৰ কথা নাহে, এটা ডিপলি যীশুৰ কথা। কাৰণ যীশু খ্ৰীষ্টহে আমাৰ পাপৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত হত হৈছে। আৰু আজিৰ দিনটোত আপোনাৰ মোৰ কাৰণে এটা সৌভাগ্যৰ দিন হয়। মই বাৰে বাৰে কৈ আছো, কাৰণ কিয় আজিৰ দিনটোত ঈশ্বৰে মোকো দিছে, আজিৰ দিনটো আপোনালোককো দিছে। আৰু ইয়াতে যিমানে আহিছে ওচৰ চুবুৰীয়া পৰিয়ালবিলাকো আহিছে, আমি এইবিলাকক আজিৰ কাৰ্যসূচীত আমি আদৰণি জনাইছো আৰু নিশ্চয় এইবিলাকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰিব। তো আমি চাম বাইবেল, আজি আমি চাম যেতিয়া বাইবেলখন পঢ়িলে আমি পাওঁ যে দুটা ভাগ আছে বাইবেলৰ। পুৰণি নিয়ম আছে আৰু নতুন নিয়ম আছে, দুইটা ভাগ আছে। আৰু পুৰণি নিয়মটো হৈছে এইটো বিধান, এটা প্ৰথমতে ঈশ্বৰে বিধান দিছে আৰু সেই বিধানৰ মতে যেতিয়া মানুহবিলাকে পাপ কৰিছিলে, ভুল কৰিছিলে, অপৰাধ কৰিছিলে, আৰু এইটো মতে তেওঁলোকে কি কৰিছিলে, তেওঁলোকে সেই পাপৰ পৰা মোচন হ'বলৈ, সেই পাপটো তেওঁলোকে খণ্ডন হ'বৰ কাৰণে বুলি কৈছে, সেই পাপটো তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে বা নাইকিয়া হ'বৰ কাৰণে, তেওঁলোকে পৰিত্ৰাণৰ ভাগি হ'বৰ কাৰণে, তেওঁলোকে পাপটো ক্ষমা হ'বৰ কাৰণে তেওঁলোকে কি কৰিছিলে, তেওঁলোকে বলি উৎসৰ্গা কৰিছিলে। আৰু সেই বলিবিলাক কেনেকৈ উৎসৰ্গ কৰিছিল, নিৰ্ঘুনি মেৰ শাক কপুবিলাকক তেওঁলোকে বলি উৎসৰ্গ কৰিছিল। কিন্তু আমাৰ পবিত্ৰ বাইবেলত এটা কথা লিখা আছে, মই আপোনালোকৰ মাজত পঢ়িবৰ কাৰণে ইচ্ছা কৰিছো, আপোনালোকে মন দিব। ইব্ৰী পুস্তক আমি পঢ়িম, ইব্ৰী পুস্তকত লিখা আছে, আপোনালোকে মন দিব ইয়াতে। ইব্ৰী পুস্তক 9 অধ্যায় আমি 22 পদ। আৰু বিধানৰ মতে প্ৰায় সকলোৱে তেজেৰে শুচি কৰা হয়, আৰু তেজ ওলোৱা নহ'লে পাপ মোচন নহয়। আৰু সেইটোৰ কাৰণে বিধান যিটো আছিলে, সেই বিধানৰ মতে মানে মানুহবিলাকে কি কৰিছিলে, তেওঁলোকে বলি উৎসৰ্গা কৰিছিলে, তেওঁলোকে মেৰ শাক বলি উৎসৰ্গা কৰিছিলে। কিন্তু নতুন নিয়ম যেতিয়া স্থাপন কৰিলে যীশু খ্ৰীষ্টই, তেওঁ কালবাৰী ক্ৰুচত হত হৈ, আৰু সেই নতুন নিয়মৰ যোগেদি যীশু খ্ৰীষ্টই কি কৰিলে, সেই বিধানটো লুপ্ত কৰি, বলি বিধানটো লুপ্ত কৰি তেওঁ নিজকে বলি উৎসৰ্গা কৰিলে, যাতে তেওঁৰ যোগেদি মানুহবিলাকে মুক্তি পাব, পৰিত্ৰাণৰ ভাগি হ'ব। আৰু সেইটো কাৰণে আমাৰ পবিত্ৰ বাইবেলত কৈছে, ইব্ৰী 10 অধ্যায় আমি পঢ়িলে পাম, অলপ পঢ়ি দি আছো, 10 অধ্যায় আমি 4 পদ পঢ়িম। এতিয়া আমাৰ পাপ মোচন হ'বলৈ বা পাপটো গুচাবলৈ ভতৰা আৰু সাগৰ তেজৰ হাত, মানে যীশু খ্ৰীষ্টই একেবাৰে নিজকে বলি উৎসৰ্গা কৰিব।